লোকেল বজাৰ দেখাম আপোনালোকক বলক। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। সদায় আপোনালোকক খোৱাৰ ৰেচিপিবিলাকে দি থাকোঁ। আজি ভাবিলোঁ আপোনালোকক বস্তুবিলাকনো কেনেকৈ যোগাৰ হয় তাৰে আমাৰ থলুৱা বজাৰখন দেখাওঁ। আমাৰ ইয়াত দেওবাৰে সদায় থলুৱা বজাৰখন লাগে। মই প্ৰায়ভাগ তালৈ যোৱাটো সিদ্ধান্ত কৰোঁৱেই, যিহেতুকে তাত আমাৰ কৃষকসকলে একদম লোকেল বস্তুবিলাক আনে। আৰু মোৰ মতে আমি এনেকুৱা থলুৱা বজাৰবিলাকলৈ যাব লাগে, যিহেতুকে কৃষকসকলে ইমান কষ্ট কৰে আৰু এনেকুৱা বজাৰবিলাকত তেওঁলোকে নিজৰ প্ৰাপ্যটো পায়। যিহেতুকে আজিকালি বেছিভাগ মানুহে শ্বপিং মলৰ পৰাই শ্বপিং কৰাটো প্ৰিফাৰ কৰে। খালি আমি শ্বপিং মললৈ যোৱাতকৈও এনেকুৱা বজাৰবোৰলৈও যাব লাগে মাজে মাজে। আৰু তালৈ গৈ এনেকৈয়ে মই বজাৰখিনি কৰিলোঁ আৰু ঘূৰি আহোঁতে দেখিলোঁ কুঁহিয়াৰ ৰস, যিহেতুকে মোৰ খুব প্ৰিয়। তো মই 2 গিলাচ মাৰি আহিলোঁ আৰু আহিয়ে এনেকৈয়ে মোৰ অভ্যাস এটা আছে যে মই মাক চিঞৰোহি। আপোনালোকে বাৰু এনেকৈ চিঞৰে নাই জনাবচোন। আৰু এনেকৈয়ে বজাৰখিনি আনি পেলাই মাৰ হাতত দিলোঁহি। এনেকুৱা বজাৰবিলাকলৈ গ'লে আমি বস্তুকেইটা প্ৰায় ফ্ৰেছ পাওঁ আৰু মলৰ কম্পেৰিজনত ইয়াৰ বস্তুকেইটা ঘৰুৱা থাকে আৰু আমি বেছিকৈ দাম দৰো মাৰিব নাপায়, যিহেতুকে আমি মললৈ গ'লে যিটো দাম লিখা থাকে সেইটোকে দি দিওঁ। এওঁলোকেও কষ্ট কৰে, তো এওঁলোককো